बे समाव आं दंफैयो शिबसागर जिल्लायावहाय आरो थारैनो जोङो बे ओनसोलाव फैनानैहाय माखासे ससियेल मिडियाजों नुनायजों लोगोसे जोङो बे जायगायाव फैदोंमोन ग्राउन्ड जिर' रिपर्ट लानो थारैनो सैथो दैबानाजों भुगिनानै दङ नैबे शिबसागर ओनसोलनि रायजो राजाफ्राहाय बे समावनो आङो गोबां रायजो राजाफोरनिफ्राय सोंथि खालामनि जे माब्ला समाव बे दैया फैयामोन आरो बे दैया माब्ला खमायलांखो बेनि सोमोन्दै आङो माखासे ग्राउन्ड जिर' रिपर्ट लाफैनायनि थाखाय आङो रायजो राजाफोरनिफ्राय आं मिन्थिनानै लानि দাদা কেতিয়া পানী হৈছিল ইয়াতে আপোনাৰ যোৱা জুলাই মাহৰ 25 তাৰিখৰ পৰা হৈছে 25 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আপোনাৰ ৰাতিৰ পৰা আপোনাৰ 10:30 মান বজাৰ পৰা ষ্টাৰ্ট হৈছিল এতিয়া মানে মানুহৰ বহুত প্ৰব্লেম হৈছে এতিয়া ধৰক কিছুমান সাহায্য পাইছো আমি চৰকাৰৰ ফালৰ পৰা তেনেকৈ সাহায্য পোৱা নাই আমি ধৰক কিছুমান এনজিঅ'ৰ পৰা সাহায্য পাইছো ধৰক কিছুমানে পাৰ্চনেলি হেল্প কৰিছে ইয়াৰ মানে মেইন প্ৰব্লেমটো হ'ল পানী খোৱা পানীৰ ব্যৱস্থাটো ধৰক এতিয়া কিছুমান মানুহ হাইৱেত নেশ্যনেল হাইৱেত আছে তেওঁলোকৰ মানে লেট্ৰিন বাথৰুমৰ প্ৰব্লেম হৈছে তেওঁলোকে মানে নদীৰ পানীতে গা ধুবলগীয়া হৈছে ধৰক লেট্ৰিন কৰিবলৈ ক'ৰবাত ধৰক নদীৰ কিনাৰত ধৰক বা জংঘলৰ মাজত লেট্ৰিন বাথৰুম কৰিবলগীয়া হৈছে আৰু ধৰক কিছুমানৰ এতিয়া বহুত লোকচান হৈছে গৰু গাই চব উটি গৈছে পানীত কিছুমানৰ ফিচাৰী প্ৰব্লেম ফিচাৰী ইমান মাছ পুহিছিলে ঘৰখন পোহপালৰ কাৰণে সেইবোৰ চব পানী উটুৱাই লৈ গৈছে পানী প্ৰায় আপোনাৰ ডিঙিয়ে পাইছিলে মানে মানে কিছুমান জেগাতো 12-13 ফুট পানী হৈ গৈছে ইয়াত মানে বহুত সমস্যা হৈছে ক'ত ভাত বনাই পাইছে আমি এতিয়া চব হাইৱেতে নেশ্যনেল হাইৱেৰ ওপৰতে আছো হয় নেশ্যনেল হাইৱে 37 নেশ্যনেল হাইৱে মা দেউতা ধৰক কিছুমান ওখ ঘৰৰ ওপৰত আছে কিছুমান হাইৱেত আছে এনেকুৱা হৈছে প্ৰব্লেম মোৰ নাম শ্ৰী শ্যামল মেছ মোৰ ঘৰ ইয়াতে ওচৰতে হয় মই ইয়াৰে বাসিন্দা হয় কোনোবা মানুহ মৰিছে নেকি আপোনালোকৰ ইয়াত তেনেকৈ মানুহ মৰা নাই আমি নদীখনৰ কাষতে আছোঁ যে আমি ৰাতি এলাৰ্ট হৈ গ'লোঁ মানে সেইকাৰণে মানে সকলোকে মানে এলাৰ্ট কৰি আমি নেশ্যনেল হাইৱে ওপৰলৈ লৈ গ'লোঁ কি গাঁও বুলি কয় এইটো এইখন আপোনাৰ ইভাগে মেজগাঁও হয় আমাৰ দৰিকাপাৰ নাওজান গাঁও মেজগাঁও হয়